Hello guys, welcome back to my mommy's YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। এতিয়া ইয়াতে মৰ্ণিঙত মানে পাহাৰৰ ওপৰত বৰফ পৰি আছে। মই তাকে দেখাই দিলোঁ। ওলাই আহিছিলোঁ চাবলৈ। আমি থকা হোটেলখনৰ বাহিৰৰ ভিউ এনেকুৱা। আমি এইটো ৰুমৰ পৰা বিদায় দিম আৰু আমি এতিয়া বেলেগ এটা জেগাত যাম। এতিয়া বাজিছে 8টামান বাজিছে। বেলেগ এটা ফেচনতে আছোঁ। আমি কাশ্মীৰ আহিছোঁ পেহেলগাম ফুৰিবলৈ। বহুত ভাল লাগিলে ফুৰি। আৰু মই কাশ্মীৰত মোৰ ৱাইফৰ লগত একদম সুন্দৰ মধুময় জীৱন পালন কৰি আছোঁ আৰু লগত ল'ৰা ছোৱালী বন্ধু খুৰা খুৰী চব সকলোবোৰে ইমান বঢ়িয়াকৈ এনজয় কৰিছোঁ। ইয়াত আমি আকৌ অহা বছৰলৈ আকৌ যেন কাশ্মীৰ ভ্ৰমণ কৰিব পাৰোঁ। ইয়াত যিটো শুকুলাম বৰফবোৰ চাই যেনেকুৱা ভৰপূৰ হৈ পৰিল। আৰু এতিয়া মোৰ ল'ৰাক লগ পাইছোঁ, তেওঁ অকণমান দেখুৱা আৰু কি এতিয়া কপি আছে ঠাণ্ডা এইফালে অকণমান মোৰ বন্ধু গম পাইছ নাই এইফালে পাহাৰ কা নজাৰা। এইখন হোটেলত আমি আছিলোঁ। আমাৰ মুনু মানে একদম বৰফ হৈ আছে আৰু কাশ্মীৰত বৰফ। বৰফ এটা ফটো উঠিব আহিছোঁ আৰু আমি ইমান ধুনীয়া লাগে মানুহজনী। ভাল লাগে কিন্তু আমি আমাক নাজানো নেকি আৰু হাই বঢ়িয়া বঢ়িয়া বহুত আচ্ছা লাগা। काजू केसर निकलता है उस खेती से। फोटो फोटो उतरो उतर से पाए उतर से देवरा सीएम काटे बोलते सौ पहाड़ कांदे दी है ओरा ठीक कस्सू मंचना इनस कमिशन द ओय এতিয়া আমি পাই গ'লো। সাকসেস মুনিবাক দেখা বেচাৰি একদম মানে খোজকাঢ়ি আহিছে। সিহঁতৰ ট্ৰেকিং কৰি আহিছে আৰু গোটেইকেইটা ইহঁতে তিনিটা মিনি সুইজাৰলেণ্ড
এতিয়া মিনি ছুইজাৰলেণ্ডত আছো। ভাগৰ লাগিছে কাৰণ ইমান পাহাৰৰ ওপৰত উঠা সহজ নহয়। কাশ্মীৰ ড্ৰেছ স্কেচত এইটোৰ লগতো ফটো তুলিব পাৰি। চব কাশ্মীৰী ড্ৰেছ। এই ড্ৰেছ পিন্ধি ফটো তুলিব। এখন ছুইজাৰলেণ্ড, মিনি ছুইজাৰলেণ্ড। ইয়াতে ফটো তুলিলো। বাবুহঁতে গেছি। তাৰ পৰা ল'ব লৈছো আৰু ইয়াতে খোৱা জাগা আছে। আমি পেহেলগামৰ পৰা শ্ৰীনগৰলৈ গৈ আছো এতিয়া। এইটো ভিডিঅ' বেছি দীঘল নহয়, বাকী ভিডিঅ'খিনি মই শ্ৰীনগৰত গ'লে তাৰ ভিডিঅ'খিনি মই বেলেগ এটা ভিডিঅ' দি দিম। মই ইয়াতে তোলা ফটো দুটামান দি দিছোঁ, তাতে মানে ভিডিঅ' কৰিব নিদিম আৰু মোবাইলতো ফটো তুলিব নিদিয়ে। তেওঁলোকৰ DSLR আছে, তেওঁলোকে তুলি দিব। তাৰ পৰা ফটোত মানে ধুইও দিব, মানে 150 টকা লয় 1 কপিত, মানে তোলা চোলা আৰু বাকী এইবিলাক পাৰ চৰাই এইবিলাক ল'লে আৰু এক্সট্ৰা হয়। এতিয়া মানে মই এইকেইটা ফটো মানে তেওঁলোকৰ মোবাইল মানে DSLR পৰা মোবাইলত লৈছিলোঁ, সেইটো কাৰণে এইকেইটা দিব পাৰিছোঁ আৰু ফটোকেইটা। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। এতিয়ালৈ বাই বাই।